নমস্কাৰ মোৰ নাম কাষ্টম বসুমতাৰী মই সেক্ৰেটাৰী ইউথ বিপিএফ আৰু মোৰ লগত আছে মনজিত কিস্কু আমাৰ বিপিএফ দলৰ আদিবাসী সেলৰ চেন্ট্ৰেল কমিটিৰ ভাইস প্ৰেসিডেন্ট আৰু একেট দাদা আমাৰ এই কোকৰাঝাৰ ডিস্ট্ৰিক্ট বিপিএফৰ এজন কৰ্মকৰ্তা তো আজি আমি আমাৰ বিপিএফ দলৰ কাৰ্যালয়ত আমি আজি প্ৰেছ মিট ৰাখিছোঁ কিছুমান তথ্য আজি আমি আপোনালোকক অৱগত কৰিম কিয়নো বহুত ইম্পৰ্টেণ্ট কথা বহুত জৰুৰী কথা আমাৰ হাতত কিছুমান তথ্য আছে যি তথ্যটো গোটেই বিটিচিবাসীক আমি অৱগত কৰাব বিচাৰিছোঁ যে এইটো হ'ল এডুকেশ্যন ডিপাৰ্টমেণ্ট বিটিচিৰ এইটো হ'ল আমি RTI কৰি এই তথ্যটো আমি পাইছোঁ আৰু ইয়াত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিটিচি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পুৰা ইলিগেল যে যোৱা দিনবোৰত হৈছে ইয়াত মূল তথ্য আছে আমি এটা এটা আপোনালোকক জনাই যাম এক নম্বৰ 3 crore 7 lakh টকা expenditure district level organization committee during Kokrajhar hosting ISPL প্ৰথম যোনটো সেশনত 12 তাৰিখ 16 তাৰিখ আৰু 20 অক্টোবৰত 2022ত এই যে ISPL খেল হৈছিল ফাৰ্ষ্ট সেশন ইয়াত বিটিচি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা স্পৰ্টছত প্ৰথমত 3 কোটি 7 লাখ টকা ইয়াত ব্যৱহাৰ হৈছে তাৰ পাছত আকৌ 3 crore 50 লাখ টকা আৰু আনাদাৰ মানে প্ৰগ্ৰামটো এটাই ISPL যোনটো খেল কিন্তু বেলেগ বেলেগ এংগলৰ পৰা পঠক মাৰি তেওঁলোকে এইবোৰ পইচাটো সব ওলাইছে যে এই যে সেকেন্ডত যোনটো 3 crore 50 লাখ এইটো হ'ল একেখন খেলৰে ইয়াত মানে টেম্পোৰাৰী এইবোৰ বাৰ যে সিট বনাইছে গ্যালাৰি বনাইছে লাইট টাৱেলত ইয়াৰে মানে 3 crore 50 লাখ তাৰ পাছত আকৌ আহক আপুনি একেখন খেলৰে এংকৰক পইচা দিয়াৰ নামত তাৰপিছত ডিনাৰত আৰনায়ত আলহীসকলক ফুলত এই আৰু টি-শাৰ্ট বনাত ইয়াৰে তেওঁলোকে 2 crore 49 লাখ তাৰপিছত আকৌ যদি আহো 4 নম্বৰত যে 9 আৰু 23 অক্টোবৰৰে একেখন খেল আৰু ইটো প্ৰথম হোষ্টিং ইয়াতো 83 লাখ 8,000 তেওঁলোকে ওলাইছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এইটো এছিয়া খোখো এই যে তামুলপুৰত হৈছিল তাৰপিছত এনেকৈ তেওঁলোকে টোটেল মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা 19 crore 76 লাখ টোটেল মানে সব এইবোৰ খেল আৰু এটা আছে নলেজ ফেষ্টিভেল যোনটো তেওঁলোকে অৰ্গেনাইজ কৰিছে ইয়াত মানে 3 crore 38 লাখ তাৰপিছত নেশ্যনেল সেমিনাৰত তেওঁলোকে নেশ্যনেল লেভেলত সেমিনাৰ কৰিছে বোলে 40 লাখত যে এই যে তেওঁলোকে যে সেমিনাৰ কৰিলে 40 লাখত আমি নিখিল বড়ো ছাত্ৰ সন্থাত 40 লাখত এটা গোটেই আমাৰ কনফাৰেন্সে শেষ হয় বড়ো সাহিত্য সভাৰ গোটেই কনফাৰেন্সে 40 লাখত শেষ হয় কিন্তু দুদিন তেওঁলোকে সেমিনাৰত 40 লাখ আৰু যোনটো তেওঁলোকে নলেজ ফেষ্টিভেলত তেওঁলোকে 3 crore টোটেল মানে এডুকেশ্যন ফাণ্ডটো 19 crore 76 লাখ তেওঁলোকে ইয়াত ব্যৱহাৰ হৈছে আজি আমি মেইন যে প্ৰেছ মিট ৰাখাৰ কাৰণটো হ'ল যে কেনেকৈ বিটিচিত আলাগ বাজেট আছে স্পৰ্টছ ডিপাৰ্টমেণ্টে আলাগ বাজেট কৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে আলাগ বাজেট কৰে কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ গোটেই বাজেটৰ পইচাটো কেনেকৈ মানে স্পৰ্টছত ব্যৱহাৰ হ'ল আমি বিপিএফ দল হিচাপে স্পৰ্টছত যদি ইয়াত এৱাৰনেছ হৈছে আমাৰ ল'ৰা ছোৱালী যদি কোনোবা এটা সুবিধা পাইছে আমি ছাপোৰ্ট কৰোঁ এইটো কিন্তু স্পৰ্টছ ডিপাৰ্টমেণ্ট আলাগ এডুকেশ্যন ডিপাৰ্টমেণ্ট আলাগ আজি টোটেলি বিটিচিৰ এডুকেশ্যন কোন আছে প্ৰমোদ বড়ো শিৱে তেখেতে এডুকেশ্যন তাৰপিছত এডুকেশ্যনৰ গোটেই পইচাটো এই যে 19 crore 76 লাখ এইটো স্পৰ্টছত তেওঁলোকে ব্যৱহাৰ কৰিলে
আৰু যে এডুকেশ্যনৰ কাৰণে আমাৰ অঞ্চলত বহুত ছাত্ৰ ছাত্ৰী স্কুল পোৱা নাই বহুত স্কুল আমাৰ মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে ক্লাছৰুম নোজোৰে বহুত মানে ছাত্ৰ ছাত্ৰী স্কুল ডেভেলপমেণ্ট কিবা কিবি এইবোৰ সব স্কুলত ফাণ্ড আছিলে ষ্টেট এই ডেভেলপমেণ্টৰ ফাণ্ড আছিলে এই গোটেই স্কুলৰ ফাণ্ডটো তেওঁলোকে কৰবা গেছক ফ্লাইট টিকেট কাটাত কৰবা মানে আৰণাই কিনাত কৰবা মিনাৰেল ৱাটাৰ ড্ৰিংক মানে পানী খোৱাত তেওঁলোকৰ প্ৰগ্ৰামত আলহীক মানে গেছক ফ্লাইট দি আনা টিকেট আনা আলহীক কৰবা মানে 5 ষ্টাৰ হোটেল এই গুৱাহাটীত থোৱা কৰবা বঙাইগাঁও মানে 5 ষ্টাৰ হোটেলত আলহী থোৱা যে ছাত্ৰ ছাত্ৰীক আমাক পইচা দিছিলে স্কুল ডেভেলপমেণ্ট টেক্সট বুক ডেভেলপমেণ্ট টিচাৰসকলক মানে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টক দিছিলে কিন্তু এই গোটেই পইচাটো আমাক ছাত্ৰ ছাত্ৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত ব্যৱহাৰ হ'ব লাগিছিল কিন্তু তেওঁলোকে কৰবা নেশ্যনেল ছেমিনাৰ কৰি নলেজ ফেষ্টিভেল কৰি দিল্লী মুম্বাইৰ পৰা আলহী মাতি কিনি ফ্লাইট টিকেটৰ নামত তেওঁলোকৰ একদম মানে 5 ষ্টাৰ হোটেলত ভাত খোৱাৰ নামত ডিনাৰ পাৰ্টি বা মিনাৰেল ৱাটাৰ কিনাত এই গোটেই পইচাটো ইয়াত ব্যৱহাৰ হ'ল যে আমাৰ বিটিচি ডেভেলপ নহল এইটো আমি মেইন উদ্দেশ্য আজি প্ৰেছ মিট ৰাখা 2 নম্বৰ উদ্দেশ্য হ'ল যে এডুকেশ্যন ডিপাৰ্টমেণ্ট আলদা আৰু স্পৰ্টছ ডিপাৰ্টমেণ্ট আলদা যে এডুকেশ্যনৰ ফাণ্ডটো কিয় স্পৰ্টছত ব্যৱহাৰ কৰিব পাৰিলে যে এই স্পৰ্টছ খেলত আমাৰ বিটিচিত এডুকেশ্যন ডিপাৰ্টমেণ্টটো চাবৰ কাৰণে এডুকেশ্যন ইএম আছে তাৰপিছত এডুকেশ্যন ডাইৰেক্টৰ আছে কেনেকৈ এডুকেশ্যন ডাইৰেক্টৰে এডুকেশ্যনৰ পইচাটো উলাই কিনে স্পৰ্টছত ব্যৱহাৰ হ'ল কিবা গতলা আছে নেকি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰটো আৰু প্ৰিন্সিপাল সেক্ৰেটাৰী সন্মানীয় প্ৰিন্সিপাল সেক্ৰেটাৰী বিটিচিৰ পেকেটসকলে এই যে এডুকেশ্যনৰ পইচা আছিল এইবোৰ ছাত্ৰ আৰু আমি যে এইবোৰ সব তত্ত্ব দিছে এইটো আমাৰ নহয় এইটো 1 নম্বৰ ইয়া যে প্ৰথম যোনটো মানে 3 crore 7 লাখ এইটো 24 মে 2023 ইয়াত প্ৰিন্সিপাল সেক্ৰেটাৰী বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ ডেট আছে এইটো আৰটিআই মাৰি আপোনালোকে চাব পাৰিব এইটো আমাৰ কোৱা কথা নহয় এইটো পেপাৰে আৰটিআই মাৰি আমি আৰু তেওঁলোকৰ ইয়াত সহি আছে সেক্ৰেটাৰীয়ে বিটিচিৰ যোনটো সেক্ৰেটাৰী তেওঁৰ সহি আছে এইটো তথ্য আমি একে মুখত কোৱা নাই প্ৰত্যেকটো তথ্য তেওঁলোকৰ কোৱা এইটো 3 crore 50 লাখ এইটো 24 মে 2023 ইয়াতো সেক্ৰেটাৰী বিটিচি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল সেক্ৰেটাৰী সিগনেচাৰ আছে এইটো আৰটিআই মাৰি আমি পাইছো সেইকাৰণে প্ৰত্যেকটা কথাটো আমি উইথ এভিডেন্স আমি কৈছো সেইকাৰণে আমি আশাবাদী এই যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যোনটো পইচাটো স্পৰ্টছত মিছ ইউজ হ'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে এইবোৰ পইচাটো আমাক দিছিলে কিন্তু সন্মানীয় এডুকেশ্যন ইএম প্ৰমোদ বড়ো তেখেতে চিবে এডুকেশ্যন ইএম আৰু প্ৰিন্সিপাল সেক্ৰেটাৰী আৰু এডুকেশ্যন ডাইৰেক্টৰ তেওঁলোকক হাই লেভেল তদন্ত দিয়ক যাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই হাই লেভেল তদন্তটো সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ তেখেতে আমাক দিয়ে এইটো আমি আশা কৰিলোঁ থেংক ইউ गिबियावनो दिनै बड'सा NBN बड'लेण्ड बुब्लि आरो बड'लेण्ड राइजिं बे चेनेल नायग्रा बिथांमोननिसिम गोसो गोरबोनिफ्राय अननाय आरो सिबिनाय जासिबाय आं दिनै UPPL नि परिबर्तन सरकारनि माखासे जे मिसइउज अफ अफिस माखासे जे अफिसखौ बिथांमोनहा मिसइउज खालामबाय थादों बिनि सायाव फंनैसो बाथ्रा बुंनो नागिरदों जे थांनाय ISPL 2022 मायथाइयाव जोंनि क'क्राझाराव मुसलपुराव आरो गोबां जिल्लायाव दिनैहाय ISPL 6 शेड्यूल जे फुटबल बादायलायनाय जादोंमोन बेयाव बिथांमोनहा जे माखासे रांफोरखौ दिनै जानला मोनला बाहायदों BTC नि रांखौ बिथांमोनहा थिग मथ' बाहायाखै बिथांमोनहा जे मोनफा मोनफा फिसा फिसा खामानियावनो कौटि थाखा बाहायनानै जोंनि BTC नि फैसाफोरखौ दिनै बाहायनानै जे डेभेलपमेन्टेल खामानियाव बाहायनांगौखौ दिनै बिथांमोनहा माने अनास्था खालामदों दा बिनि सायाव फंनैसो बाथ्रा बुंगोन जे बिथांमोनहा बे ISPL नि नामाव जे थाखा बाहायदों डिस्ट्रिक्ट लेभेल अर्गेनाइजिं कमिटि क'क्राझाराव बिथांमोनहा जे बाहायदों दा बेवहाय 3 कौटि 7,81,843 थाखा बे रांखौ बिथांमोनहा बाहायदों जेराव माने एफा बुरजा थाखा बाहायनांगौ गैयामोन जायखिजाया माने बे अर्गेनाइज खालामनायनि थाखायल' मोनसे बिथांमोनहा कुचिं बेफोरखौ खालामदों जानो हागौ नाथाय बेवहाय जोंनि हिसाबाव बेबादि फैसा थांथावामोन आरो बिथांमोनहा बै ट्रफि एरेन्जमेन्टनि थाखाय जे माखासे जे फिल्डफोराव
गेलारि गैया मा गैया बेवहाय टेम्परारि गेलारि बानायनाय दंफांनि गेलारि बानायनाय औवा खुन्थिया गायनानै बानायनाय टावेल बायनाय माखासे स्टेज डेक'रेसन दा बेफ्राव KDSC फिल्डआवनो बिथांमोना गासै 3,50,00,000 1 रां थाइसे रां बेखौ बाहायदों दा नैबे उडेन टेम्परारि प्लेंकिंआ जुदि दिनै बायनानै होजादोंमोनब्ला दिनै बे जोंनि BTC सरकारनि सम्पति जानानै थानांगौमोन नाथाय बे सम्पतिया दिनै हयथ' BTC आव गैला जों बेखौ खोनानो मोनदों दा बे हयथ' सोरबा कन्ट्रेक्टरा लांबाय बा सोरबा माबाया लांबाय दा बेहाय देखायदों खिन्थु BTC आनो बायनाय देखायबाय थादों बेखौ दा बेबादि हिसाबै बिथांमोना फैसाफोरखौ मिसइउज खालामबाय थादों आरो दिनैहाय लोगोसे दिनैहाय माखासे आर'नाइ बायनाय जुथा बायनाय माबा बायनाय बेबादियाव वेस्टकट बायनाय टि सार्ट बायनाय जे टि सार्ट जे बानायदोंमोन बिथांमोना बेवहायबो गासै 2,08,08,354 थाखा बे फैसाखौ बाहायबावदों दा बेबादिनो फिसा फिसा आइटेमनि सायावनो गोबां थाखा बिथांमोना बाहायनायखौ जों नुनो मोनदों आरो बे फैसाफ्रा गासिबो स्पर्ट्स डिपार्टमेन्टनि नङा गासिबो फैसाया जाहैबाय एडुकेसन डिपार्टमेन्टनि फैसाखौनो बिथांमोना डाइरेक्ट स्पर्ट्सआव लांनानै बाहायजोबदों आरो बेल' नंबावा दिनै आरो दंबावो expenditure posting of first ISPL held from 9 to 23rd October 2022 दा बेहाय बिथांमोनहा गासै थाखा बाहायबावदों माने बेवहाय माने गासै प्रिपारेसननि थाखाय 83,88,193 बे फैसाखौ बिथांमोनहा बाहायबावदों लोगोसे ख'ख' खेला जे खेलाया एसियान ख'ख' खेला तामुलपुराव जादोंमोन दा बेवहाय बिथांमोनहा मा बाहायदों कनस्ट्राक्सन अफ मेन एन्ट्रि रड बे लामा हाबग्रा एसे बाला अन्थाइ खोनानै बानायनाय लोगोसे पाब्लिक एन्ट्रि रड पाब्लिकफोर हाबग्रा गारि हाबग्रा कार पार्किं आरो माखासे बे धला धला जायगाफोरखौ बाला अन्थाइ होनानै खोखांनाय दा बेवहायनो बिथांमोनहा 83,88,193 फैसा बेखौ बाहायदों जेराव जों नुनो मोनदों बे ख'ख' खेलायाव बे एन्ट्रि गेटआ हयथ' 100 मिटारानो जाया 100 मिटार जानाय लामायानो नङा आरो लामाखौबो जिबादि साजायनांगौमोन बे 83,88,000 जों दा बेखौ माने टाइल्सखौनो बुनानै होनो हायोमोन आरोखि खिन्थु जों बाला अन्थाइ एसे एनै गारनानै बे लामाखौ जों बानायनायखौ नुनो मोनदों दा बेफोर फैसाखौ बिथांमोनहा बेबादि एसेल' फैसा जेराव 88 लाख थांथावा दा बेवहाय हयथ' बेहाय 80,000 90,000 थाखा बाहायनानै दिनै बिथांमोना लाख लाख थाखाखौनो हजम खालामदों जों बेखौ दिनै बुंनो हायो आरो बेबादिनो दिनै गोबां बिथांमोना माबा खालामबावदों जे जोलुर बादायलायनाय बे जोलुर बे ISPL नि जोलुर बादायलायनायाव जे माखासे ट्रफि बायनाय मेडेल मेगाजिन माने सौबिनिर दिहुननाय कम्पिउटार आइटेम्स मेट्रेस टेन्ट रेन्ट लड्स हटेल भारा बेवहाय गासै 52,26,421 बे फैसाखौ बिथांमोना खरस खालामबावदों आरो माने जे जाथावा माने आउट अफ इमाजिनेसन बेबादि फैसाखौ बिथांमोना खरस खालामनानै जोंनि रायजो राजाफोरनिफ्राय दिनै बे फैसाखौ बिथांमोना गावसिनि लाबालाबनि थाखाय बाहायदों जेराव 1 लाख थाखा खरस जाथावा बेहाय 10,000 जों मावनो हायो बेबादि बिथांमोना बाजेट एस्टिमेट खालाम फैसाफोरखौ बख'नानै जादों आरो बेजों लोगोसे दिनैहाय दंबावो जे नेशनेल लेभेल वार्कशप बिथांमोना खालामदोंमोन दा बे नेशनेल लेभेल वार्कशप खालामनायाव बिथांमोना देखायदों बेवहाय देखायदों वार्कशप माने पटेन्सियेलिटिस एन्ड प्रस्पेक्ट अफ स्पर्ट्स इन बड'लेण्ड on 4th and 5th January 2023 दा बे मोनसे सेमिनार फाथिनायावनो साननै सेमिनार फाथिनायावनो बिथांमोना 40,93,672 थाखा बे फैसाखौ बाहायदों आरो मालाय आसरित साननै सेमिनार फाथिनायावनो 40 लाख थाखा 40 लाख 140 लाखखौनो होनजाबाय एराउन्ड 140 लाख थाखाखौनो होनजाबाय दा बिथांमोना साननै सेमिनार खालामनायाव बेबायदि थाखा बाहायदों होमबा बे थाखाफ्रा मिसइउज जाजोबदों दा बिथांमोना बेबादिनो फैसा जानाय फर्मुला बेखौ बिथांमोना एखेबारे रायजो राजाफोरनि मेगनाव हाद्रि सारनानै बेखौ दिनै खालामगासिनो दङ लोगोसे दिनैहाय एक्सपेन्डिचार अन 6 शिड्युल काउन्सिल प्रिमियार लिग एट बाक्सा डिस्ट्रिक्ट स्पर्ट्स कमप्लेक्स दा बे बाक्सा डिस्ट्रिक्टआवबो बिथांमोना मा खालामदों बे ट्रफिखौ हस्ट खालामनायाव हयथ' मोनथाम मोनब्रैसो खेला हयथ' बाक्सायाव जादों मुसुलपुराव जादों बे 52,55,685 रुपिस बेखौ बिथांमोना खरस खालामदों आरो मालाय बाक्सा डिस्ट्रिक्टआवबो लोगोसे बिथांमोना
दिनै बाहायबावदों नलेज फेस्टिभेल दा नलेज फेस्टिभेलाव बिथांमोना देखायदों बेवहाय बड'लेण्ड इन्टारनेशनेल नलेज फेस्टिभेल मुङाव कालचारेल एक्सपेन्सिभ होनदों